অসমবাসীৰ বাবে অতিকৈ দুখৰ খবৰ যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সিদিনা আমি যেনেদৰে ৰাজীৱ শদিয়াক হেৰুৱাইছিলোঁ, ঠিক তেনেদৰে আজি জুবিন গাৰ্গকো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ছিংগাপুৰত এটা প্ৰগ্ৰেমৰ কাৰণে গৈ থকাৰ অৱস্থাত গাড়ী এক্সিডেণ্ট হৈ সাগৰত পৰি জুবিন গাৰ্গে মৃত্যুক সাৱটি ল'ব লগা হয়। জুবিন গাৰ্গৰ এই কথাষাৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ। অসমৰ জাতিৰ মাটিৰ গীত গাই ভাল পোৱা অসমৰ আইডল জুবিন গাৰ্গ। খবৰটো শুনি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে সঁচাকৈয়ে জুবিন দা আজি আমাৰ মাজত নাই। কিন্তু বিশ্বাস নকৰিলেও কি হ'ব, কথাটো যে সত্য। জুবিন দা সঁচাই আজি অসমবাসী বা বিশ্ববাসীৰ ওচৰত নাই। সমগ্ৰ বিশ্বক কন্দুৱাই জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। অসমৰ বাবে আজি এটা বিশেষ বহুত ডাঙৰ ক্ষতি বুলি ক'ব লাগিব। অসমৰ সম্পদ বুলিয়ে ক'ব লাগিব। যি জুবিন দা আজি আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল, তেনে এজন জুবিন দাক আমি হয়তো কোনো জীৱনত লগ নাপাবও পাৰোঁ। সমগ্ৰ অসমবাসীক কন্দুৱাই জুবিন দা যেনেদৰে গুচি গ'ল, সকলোৱে হয়তো খবৰটো পাই বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আজি আমাৰ মাজত নাই। সঁচাকৈ জুবিন দা আমাৰ মাজত পৰা আঁতৰি গুচি গ'ল। ৰাজীৱ শদিয়াক হেৰুৱা কিমান দিন হৈছিলে। পুনৰ অসমৰ ক্ষতি, আমাৰ ক্ষতি, জুবিন দাকো আমি হেৰুৱাব লগা হ'ল। এনে এজন অসমৰ বাবে, অসমৰ হৈ, অসমৰ ৰাইজৰ হৈ সঠিক সময়ত সঠিক কথাৰে অসমক আগুৱাই লৈ যোৱা এনে এজন ব্যক্তি যে আমাৰ মাজত নাই, আকৌ বা আমি এনে এজন ব্যক্তিক লগ পাম, সেইটো হয়তো বহুত অসম্ভৱ বুলিয়ে ক'ব লাগিব। বাকী যি কি নহওক, য'তেই নাথাকক কিয়, জুবিন দা যেন ভালে থাকক, কুশলে থাকক, জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকে কামনা কৰিছোঁ। ক'বলৈ বাকী একো ভাষা নাই।